আৰু কাছে ৰাতি যাই আছো বৰ্তমান বিশাল বাঁহ তলত এয়া আপোনালোকে দেখিছে আপোনাৰ তো হেল্ল' গাইছ দৰাং কেজিবাছ আৰু আমাৰ পিছফালে পুৰা ভেলাৰ কাম চলি আছে আৰু ভেলাটো প্ৰায় আমাৰ 50% কমপ্লিট হ'ল আৰু 50% বাকী আছে আৰু জিতি ভেলাৰ কাম পুৰা কেনেকুৱা আৰু আজি এতিয়া ৰাতি কিবা অকণমান বস্তুটো খানা চানা হ'ব আপোনালোকে কিন্তু ভিডিঅ'টো চাওক লাষ্টলৈ আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব কিন্তু মানে নিজৰ ভাইটি বুলি অকণমান আগুৱাই নিব আৰু গাইছ এতিয়া ৰাতি অকণমান কাম কৰিম মানে ভেলাঘৰৰ আৰু ইয়াতে কিবা লাইটৰ ফিটিং এতিয়া মানে চলিব ৰাতিটো নিব লগা হ'লে ভেলাঘৰটো ইয়াতে আছে না আৰু মোৰ লগত আছে এতিয়া ঠিকি আজি পুৰা ৰাতি মানে কাম কৰিবি আৰু ভেলাঘৰত আজি ফচুচ খাই ল'ৰা কাটিম আমাৰ ভেলাঘৰ মানে হোৱাই নাই মানে 10% মানে হ'ল বুলি ক'ব পাৰি আৰু বাকী 90% মানে বাকী আছে আজিতো অসমীয়াত কহি নাই হিন্দীত কম हेलो गाइस ऋषि स्टार आज हम फर्स्ट ए रत मन था तला हाइছে यो हेৰি দি থাকি মোৰ মাজে মাজে हेलो गाइस ये बुरा चली जाओ नॉर्मल हेलो गाइस वेलकम टू आवर ब्लॉग आज से हम एक नया चैनल बनाया है और इस चैनल में हम ब्लॉग अपलोड करेंगे पुरान और में दोनों एक साथ तो आज हम भेला घर बना रहे हैं आज पहली वीडियो है हमारी लाइक करना गाइस और सब्सक्राइब भी करना और देखो वीडियो को देखो हम भेला घर बनाने वाले हैं अभी लाइट वाइट लगा रहे हैं करने आए हैं हाँ गाइस लाइक करना गाइस वीडियो को सब्सक्राइब करना আৰু এফালে হ'ল পুৰানা মিন্টু লাইট টানা মানুহ আমাৰ কায়ন মেন কি হ'ল টান লাইট পাঁচাৰ আছে কিন্তু মানুহ নাই লগোৱা আমি মেইনটা লগাব নোৱাৰো এংগে লাগিব আমি সৰু সুৰা মেকানিক গাইছ মেকানিক মানে নহয় বাৰু মেকানিক नहीं नहीं मेंटेनर पाइम बरू किंतु तार नहीं मेन गाइस अभी बोर्ड लगाने वाले हैं आओ आप वीडियो देख लो ये महादेव दा ये अभी लाइट फिटिंग कर रहा है আৰু ইফালে আছে মিন্টু ব্লগ বনাই ये क्लास 10 का स्टूडेंट है ए আৰু পুৰানো আছে দেখো বনাই बोर्ड एग्जाम है लेकिन ये लाइट लगा रहे हैं बोर्ड एग्जाम है इसका আৰু গাইস এতিয়া আইছো ঘৰত কাৰণ বাহিৰত পুৰা কইলে একদম ঠাণ্ডা পুৰা লাগিছে সেইটো কাৰণে এতিয়া জোতাটো পিন্ধি লও জোতাটো পিন্ধি উঠি আকৌ ভেলাঘৰত যাম কাৰণ আজি ভেলাঘৰ আমাৰ হোৱা নাই কিন্তু আজি পুৰা কাম কৰিব লাগিব যে ভেলাঘৰত যে আকৌ ৰাতিটা নৰাতি বজাম জলে বহুত কাম আছে আৰু ভেলাঘৰ আৰু এতিয়া দেউতা আৰু মই বাটলৰ মাজে মাজে গৈ আছো আৰু ওচৰৰ পাজৰ শশানো আছে ইয়াতে মানুহ থৈ খন বাটলৰ মাজে মাজে আমাৰ খাইগৰা ফালে গৈ আছো এতিয়া আৰু আমাৰ ইফালে ভেলাঘৰ লাইট লৈ গ'ল ভেলাঘৰৰ দুখন এনেকুৱা সৰু বেৰা দিয়া হৈ গ'ল আৰু এইবিলাক মানে বাকী আছে 10% হ'ল বনোৱা আৰু ইফালে এইবিলাক বনাই আছে ইফালে মনিছ ব্লগিং আছে यस পুৰা কামত ব্যস্ত হৈ আছে আৰু ইফালে আমি অকলে ভেলাঘৰ বনোৱাত মানে ব্যস্ত হৈ পৰিছো আৰু মিন্টু খানা ক'তে খানা এতিয়া হোৱা নাই খানা বনোৱা মানুহ গায়ব হৈছে এতিয়া আৰু গাইছ ঘৰৰ পৰা চাউল আনিলো আৰু মিনাল আছে না তই ৰান্ধনি এ হলে না ফোস হবলে তো চাউলে আনছো বাজি দিছে 9টা না মাংস আছে নে কণী আজি না না মাংস আনিছো মানে কি মাংস সয়াবিন নহয় মানে ইন্দুৰ যাই আছিল মানে ইন্দুৰ চাইছিল নেকি ইন্দুৰ খাবে নেকি আমাৰ ফাৰ্ষ্ট টাইম মানে চাইনিজ তো মানে চাইনাত যা কৰি থৈও কি কম আৰু যাম বুলি ভাবি আছো পৰা যাব আৰু এইফালে আমাৰ ভোজ বনাই আছে ভেলাঘৰ বাৰু হ'ল বাৰু আমাৰ 50% আৰু বাকী আছে আধাখিনি আৰু গাইস চাই আছো বৰ্তমান পাহাৰ তলে খৰি বিচাৰি যেটো খৰি ৰবা বিচাৰ গাইস এটো কাৰণে মিনাল আৰু মই এতিয়া গৈ আছো মানে খৰি বিচাৰি কাৰণ বস্তু ৰান্ধিবলৈ আমাক খৰি দৰকাৰ হ'ব তো খৰি নাই ভয়া যাই আছো খৰি অভাৱ এই ৰাতি না গাইস একদম ভয়া যাই আছো গাইস এটা আমি ফুড চ্যালেঞ্জ এটো হয় নেকি গাইস বুলক ভাই কি চাও ওই দেখা নাই কি চাও ভাই আৰু এতিয়া বাটলৰ মাজে মাজে গৈ আছে মিনাল হে মিনাল ভালকে দেই সাৱধান আৰু কাছে ৰাতি যাই আছো বৰ্তমান বিশাল বাঁহ তলত এয়া আপোনালোকে দেখিছে আপোনালোকৰ কাৰণে এটা খানা খাম মানে আপোনালোকে ইমানখিনি মৰম দিছে আমাক সেয়েহে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ভাবিছোঁ আজি এটা খানা খাই দিওঁ সৰুকৈ এই বাঁহতলৈ আহিছোঁ ক'ত কি হয় একদম হিচাপ নাই না
হয়তো মৰিব পাৰোঁ থাকিব পাৰোঁ নমৰো বাৰু এইটো মৰাটো কি ডাঙৰ ক'ব বিচাৰ বান্দৰ মানে এটা নকৰিলে হ'লা বান্দৰ চত দিলে মৰি যাবও পাৰোঁ কাৰণ বেলেগৰ বাটলৈ আহিছোঁ নাই ফুটললে ভয় নাই ফুটললে ভয় নাই বান্দৰলে ভয় আছে বান্দৰ নহয় মানুহলৈ ভয় আৰু ইফালে আছে মীনালে মুৰা কাটি পাঠাৰ মাংস বনাই আছো এতিয়া আমি আলু দিছো ৰেচিপিটো নকওঁ বাৰু এইটো মানে দাইল পাঠা হ'ব দাইল পাঠা এইটো দাইল পাঠা এইটো দাইল পাঠা নহয় পালক পাঠা এইটো হ'ল খিচাৰি নে ভাতে কি বনাইছা এইটো মাটন ভাতটো কি হ'ল পিছে আমাৰ উঠি দিছো টাইম নাই এতিয়া এইটো মাটন খিচাৰি সেইকাৰণে বোলো খিচাৰিয়ে হ'ল আমাৰ এইটো মাটন খিচাৰি বুলি কয় আমাৰ এতিয়া আমাৰ খিচাৰিয়ে হ'ব লাষ্টত যায় ভাত নহ'ল ভাত কেঞ্চেল এতিয়া খাম খিচাৰি খানা টুইষ্ট বুলি ক'বি থাম্বনেইলটো এনেকৈ দিবি খানা টুইষ্ট বঢ়িয়া আৰু এয়া আমাৰ খানা হৈ আছে বাজিল 10:30 খানা হোৱা নাই এতিয়া পাণ কিচুৰা খিচাৰি খাই আছে আৰু পৰা নাই বিলাই আছে জিতিলে পাপৰ পুৰি আছে মিনাল ব্লগছ কিবা ক'বা নেকি ধুনীয়াকৈ খাই আছে আমাৰ চলিবৰে বঢ়িয়া আজিলৈ পিছে বাই বাই গাইছ আজিলৈ আহিছোঁ মানে আকৌ লগ পাম কালিলৈ